মাজনী মা মই স্কুললৈ ওলালো হা তুমি এটা কাম কৰিবাচোন দেউতা ঘৰতে আছে নহয় দেউতাক তুমিয়ে ভাতকেইটা ওলাই দিবাচোন হ'ব মা তুমি যোৱা হ'ব দিয়া আহিছোঁ পিছে মই কি যে দেখা পাওঁ নহয় ৰাতিপুৱাই পুৱাই সদায় সদায় তাই ওলাই থাকিব ৰাস্তাটোত তাইক দেখিলেই মোৰ যাত্ৰা নষ্ট হৈ যায় সেই আজিও একেই ৰখা আজিও স্কুলত যাব নোৱাৰিলোঁ কি হ'ল মা ঘূৰি আহিলা যে কি হ'ব আৰু যাবৰ সময়ত সদায় এইটো বাটৰ মূৰত ওলাই থাকে সদায় বাটত ওলাই থাকিব এইটো সদায় যাবই নোৱাৰি কেৱল বাটত ওলাই থাকিব এইটো কোন মা কাৰ কথা কৈ আছা ডাইনী ডাইনী এই ৰেৱতী ডাইনী তাইক দেখিলে একদম দিনটো নষ্ট হৈ যায় মোৰ তেন্তে তুমিও ডাইনী বিশ্বাস কৰা নহ'লেনো আৰু কি নিজে বিধৱা হ'ল বিয়া দিয়া ছোৱালীজনীও বিধৱা হ'ল জোৱায়েকৰ মূৰটোও তাইয়ে খালে যাত্ৰাৰ সময়ত যত চব চি মা তুমি এজনী শিক্ষিতা নাৰী তাতে আকৌ শিক্ষয়িত্ৰী মা তুমিয়ে যদি অন্ধবিশ্বাসত বুৰ গৈ থাকা ল'ৰা ছোৱালীক কি শিকাবা সমাজখনক কেনেকৈ আগুৱাই নিবা মাজনী তোমাৰ মুখ বাঢ়ি গৈছে কিন্তু তুমি তাইৰ বিষয়ে একো নাজানা তুমি থাকা গুৱাহাটীত গতিকে নজনা নুশুনাকৈ একো কথাই নকবা মা মই গুৱাহাটীত থাকি গাঁৱৰ কিছু কথা নাজানিব পাৰোঁ কিন্তু তুমি এই ৰেৱতী খুৰীক ডাইনী বুলি ক'লা সেই কথা মই মানি ল'ব নোৱাৰোঁ মাজনী চহৰলৈ গৈ ডাঙৰ সৰু নমনা হ'লা নহয়নে কথাই কথাই উত্তৰ দিয়া এইবোৰ কি শিক্ষা লৈছা তুমি মা তুমি স্কুললৈ যাব ওলাই ৰেৱতী খুৰীক দেখি ঘূৰি আহিলা তেওঁ আঁতৰ নোহোৱালৈকে তুমি যাব নোৱাৰা এয়া তোমাৰ সময় নষ্ট হোৱা নাই এতিয়া যদি ল'ৰা ছোৱালীবোৰে কয় ব'ল আজি বাইদেউ নাহে ঘৰলৈ যাওঁ তেন্তে তুমি সিহঁতৰ অন্যায় কৰা নহ'লনে সমাজৰ অনিষ্ট নহ'লনে নীৰা কি অনিষ্ট কৰাৰ কথা কৈ আছা কি হৈছে তয়ে পাৰ যদি মাক বুজাচোন ৰেৱতী খুৰী বোলে ডাইনী তেওঁক দেখিলে বোলে যাত্ৰা নষ্ট হয় মুখেৰে যি কয় তাকে লাগে জেঠাই মাষ্টৰণী মানুহ তেওঁ নিজে বুজি পায় আমি কিয় বুজাব লাগে নহয়নে জেঠাই সেইটোৱেইটো ভুল শিক্ষা থকা মানুহবোৰেই যদি অন্ধবিশ্বাস কুসংস্কাৰ এইবোৰ আঁকোৱালি লয় তেন্তে সমাজখনৰ দেশখনৰ কি হ'ব বাদ দে জেঠাই কথাটো কিনো কওকচোন ভালদৰে নহয় সকলোৱে কয় বাবেহে মই বিশ্বাস কৰিছোঁ কথাটো ৰেৱতীক দেখিলেই যাত্ৰা নাস্তিক হয় তাই গছত বহুত বস্তু লাগিছে বুলি ক'লেও সেই বস্তুবিলাক সৰি পৰে তাকেহে মই তাইৰ আগত কৈছিলোঁ জেঠাই সকলোৱে যি কয় আমি মানি ল'ব নোৱাৰো নহয় আমি বিচাৰ বিবেচনা কৰি চাব লাগিব যুক্তিৰে কথাবোৰ মানিব লাগিব ডাইনী বোলা কোনো বস্তুৱেই নাই আমি আজিৰ যুগৰ ছোৱালী আমি এইবিলাক মানি ল'ব নোৱাৰো নহয় তেওঁৰ দুৰ্ভাগ্যৰ বাবেহে খুৰা আৰু জোৱায়েকজন ঢুকাল আমি এইবিলাক মনত পুহি ৰাখিছোঁ যাৰ ফলত তেওঁৰ প্ৰত্যেকটো কামেই আমি বেয়া বুলি ভাবোঁ এনেকৈয়ে মানুহে প্ৰচাৰ আৰু প্ৰসাৰ কৰি দিয়ে যাৰ ফলত তেওঁক ডাইনী বুলি হত্যা কৰা হয় আৰু আমি এনেকৈয়ে সুস্থ জীৱন এটা ধ্বংস কৰি পেলাওঁ আমি যিহেতু সৃষ্টি কৰিব নোৱাৰোঁ সেইবাবে ধ্বংসও কৰিব নোৱাৰোঁ ডাইনী হ'ল মানুহৰ অন্ধবিশ্বাস আগৰ দিনত যাদুবিদ্যাৰ প্ৰভাৱতে মানুহে ডাইনী যখিনী ভূত ভুতুনি এইবোৰ বিশ্বাস কৰিছিল সমাজত এনে এচাম প্ৰতিপত্তিশীল আৰু কুটিল মানুহে কাৰোবাক ডাইনী সজাই হত্যা কৰিছিল আৰু এনেদৰে হত্যা কৰি মানুহৰ মাটি বাৰী সা সম্পত্তি এইবোৰ আত্মসাৎ কৰি লৈছিল ব্যক্তিগত আশাজতো কোনোবা দুখীয়া অশিক্ষিত লোকক ডাইনী বুলি প্ৰচাৰ কৰি হত্যা কৰা হৈছিল শিক্ষিত আৰু যুক্তিবাদী মানুহবোৰে আজিকালি এই অন্ধবিশ্বাসবোৰৰ পৰা আঁতৰি আহিছে অশিক্ষিত দুখীয়া আৰু পুৰণিকলীয়া আৱৰ্তত থকা মানুহেহে এইবোৰ বিশ্বাস কৰে আমি শিক্ষা থকা মানুহবোৰে এইবোৰ বিচাৰ বিবেচনা কৰি চাব লাগে জানা মা মই এতিয়াহে ভাবিছোঁ সঁচা জেঠাই এই অন্ধবিশ্বাস সমাজৰ প্ৰগতিৰ অন্তৰায় একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনত আমি আধুনিক সমাজখনক লজ্জিত কৰা নাইনে জেঠাই আমাৰ মানসিক উৎকৰ্ষ সাধন হোৱা বুলি আমি দাবী কৰিব পাৰিমনে সঁচাকৈ তোমালোকে আজি মোৰ চকু মেল খুৱালা নিজৰ বিচাৰ বুদ্ধি হেৰুৱাই আনে কোৱা কথাবিলাককে মই আচলতে বিশ্বাস কৰি আছিলোঁ ৰ'ব জেঠাই মই ৰেৱতী খুৰীক মাতি লৈ আহোঁ যোৱা
ঘৰত আছানে? অঁ আছোঁ। কি কৰিছা খুৰী? এনেই আছোঁ। বলকচোন বলক, দৰকাৰ এটা আছে। কলৈ যাব লাগে? বলকচোন নিৰাহঁতৰ ঘৰলৈ। জেঠাই অঁ আহিলা? আহকচোন। ৰেৱতী, তই মোক সঁচাকৈয়ে ভুল নাভাবিবি দেই। মইহে তোক ভুল ভাবি আছিলোঁ জানানে। বৰ বেয়া কাম কৰিছোঁ মই। তই মোক ক্ষমা কৰি দিবি দেই। আজিৰ পৰা তই মোৰ ভনী। বাইদেউ একদম বেয়া নাপাবি, তই মোক ক্ষমা কৰি দিবি দেই। বাইদেউ। মা তোমালোকে বহা, মই মিঠাই লৈ আহোঁ। অঁ যোৱা। ৰেৱতী আহচোন, বহ তই ইয়াতে। মা এতিয়াহে মোৰ মনটো ভাল লাগিছে। ৰেৱতী লোৱাচোন, আজি মিঠাই খোৱা তুমি। মোৰ হাতেৰে মিঠাই খোৱা আজি। হ'ব বাইদেউ। লোৱা, তুমিও লোৱা। আৰু তুমিও খোৱা মোৰ মুনুজনী। আহক আমি সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰোঁ।